পুৰা ভোক চোক লাগিছে চাগে ভণ্টিহঁতৰ টেষ্ট টেষ্ট লগাই পেলাই ইয়াত বহি আছে হা এইটো খাবি নে বিক্ৰী কৰিবি আছিলে তো পানী ইয়াত আমাৰ চিকেন ধুবৰ কাৰণে চাউল আৰু চিকেন ধুবৰ কাৰণে আহিছোঁ পোলাও নে কি চিকেন পোলাও অ'কে আৰু এইফালে পুৰা চিকেনটো আমি চাফা কৰি আনিছোঁৱেই জল্দি 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 বহুত ধুনীয়া টেষ্টি হৈছে প্ৰথমত ভালকে খাই লওক তাৰপিছত ভিডিঅ' দিয়ক देखो सावन आए रे मन हंसाए में হাই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল এণ্ড ৱেলকাম বেক টু দ্য চেনেল আজি 15 আগষ্ট স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া বৰ্তমান আছোঁ মই তেজপুৰ কলেজত মই পঢ়া কলেজত ডিগ্ৰী ইয়াৰ পৰা কৰিছোঁ মই তেজপুৰ কলেজৰ পৰা আৰু এইফালে আছে আমাৰ লগত খুৰা মোৰ ওচৰত খুৰাই কি কৰি আছে কি বনাই আছে এইটো হনুমান খুৰাই মানে বহুত ধুনীয়া ধুনীয়া এনেকুৱা কাঠেদি মানে তৈয়াৰ কৰে বহুত ধুনীয়া ধুনীয়া বস্তুখিনি বনায় খুৰাই আগতে মোক এটা গিফ্ট দিছিলে ন কলেজ পঢ়োঁতে আৰু খুৰা হ'ল তেজপুৰ কলেজৰ মেইন মানুহ মানে আগৰ পৰাই খুৰা আছে কলেজত আৰু এতিয়ালৈকে আছে আৰু ভৱিষ্যততো থাকিব দেখা পাম আকৌ ন আৰু এইফালে আহি গ'ল শুভম মোৰ কলেজীয়া জীৱনৰ বন্ধু কেনেকুৱা খবৰ ভাই আৰু কলেজত আহি পেলাই কেনেকুৱা লাগিছে ভাল লাগিছে ন তো তাতে ফ্লেগটো ক'ত উত্তোলন কৰিছে ক'ত পতাকা উত্তোলন আমি মানে বহুত লেটকৈ আহি গৈছোঁ চ' এইফালে আছে NCC মই আছোঁ কেম্পাছৰ ভিতৰত আৰু এইফালে চাক ভাইটিহঁতে পূৰা একেবাৰে ড্ৰেছ ট্ৰেছ লগাই পেলাই ইয়াত বহি আছে আমাৰতো তেজপুৰ কলেজে থাৰ্ড পজিশ্যন পাইছে ন তো নেক্সট ইয়াৰ আকৌ ফাৰ্ষ্ট হোৱা তাৰে কামনা কৰিলোঁ আৰু এইফালে বহি আছে ভণ্টিহঁত চবে পূৰা ভোক চোক লাগিছে চাগে ভণ্টিহঁতৰ কলেজৰ পৰা এতিয়া ওলাই দিম কাৰণ দুটা লগৰবোৰ মানে মাইথানত ৰখি আছে ফোন কৰিছিলে সিহঁতে তো তাতো যাব লাগিব এইফালে চাওক আমাৰ কেণ্টিন এইটো কেণ্টিন আছিলে আগতে আমি ইয়াতে খাইছিলোঁ না ই আকৌ ফটো লৈ আছে এইফালৰ পৰা এইটো হ'ল কেণ্টিন এতিয়াতো বন্ধ আছে বাৰু আৰু এইফালে হ'ল কেণ্টিনৰ খুৰা আমাৰ কেণ্টিনৰ মানে স্বত্বাধিকাৰী মানে খুৰা কি খবৰ খুৰা ভাল ভাল খবৰ পুৰা পুৰা ব্যস্ত চলি আছে পুৰা বাইদেউহঁতে পুৰা কাটি আছে কি এইটো বাইদেউ কি কাটি আছে পিঁয়াজ আপুনি আজি খুৱাব লাগিব দেই মোক এই চাক পুৰা পিঁয়াজ এইটো কালিৰ কাৰণে ৰেডি কৰি আছে ন কলেজক দি দিওঁ বাই বাই আৰু খুৰাকো দি দিওঁ বাই 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 খুৰা লগ পাম পিছত আকৌ আকৌ আহিম বাই বাই তই যা এতিয়া পাই গৈছোঁ মাইথানত আৰু চাক এইফালে পুৰা পানী বাঢ়ি গৈছে নদীত আৰু এইফালে মাছ মাৰি আছে ভাইটি ভাইটি মাছ পাইছা ক'ত দেখা দেখা জল্দি জল্দি দেখা কেইটা পাইছা কেইটা হা এইটো খাবি নে বিক্ৰী কৰিবি খাবলৈ ন ঠিক আছে চ' চাক এইফালে আৰু পুৰা পিকনিক চলি আছে এইফালে গোটেই মানুহখিনি আছে পুৰা ভিৰ আছে ইয়াত আনাৰ ডে চেম ব্লগ 15 আগষ্টৰ ভিডিঅ'টো ইমান ভালকৈ বনাব পৰা নাই কাৰণ অলৰেডি লেট হৈ গৈছিলোঁ ন তো আকৌ পিছতো মোৰ অলপমান পাৰ্চনেল কাম আছিল তো তেনেকুৱা ভিডিঅ' একো দিয়া হোৱা নাই লেটকৈ আপলোড দি আছোঁ এইটো ভিডিঅ'টো আৰু এতিয়া বৰ্তমান অন দ্য ৱেত আছোঁ মই মানে জেগা এটাত গৈ আছোঁ অলপ ৰিফ্ৰেছমেণ্ট কৰিবৰ কাৰণে মানে খানা খাবৰ কাৰণে গৈ আছোঁ আৰু এইফালে আহিছে মোৰ লগত দাদা নাদিম দা এইফালে পিনাল দা পিংকল দা অলপ ক্লাছ কৰিছে ড্ৰাইভ কৰি আছে এতিয়া বৰ্তমান আমি অন দ্য ৱে এতিয়া পাই গৈছোঁ আমি 12 মাইল পামেই আৰু ক'ত যাম ভালেপুং যাম চাগে ন একজেক্ট আমি ভালুকপুং গেটলৈকে যাম নেকি ভালুকপুং গেটত তাতে অলপ টাইম বহি জিৰাই তাৰপিছত খাই খানা বনাম বৰ্তমান আমি পাই গ'লোঁ ভালেপুং আৰু ভালেপুঙৰ ওচৰত আহি পেলাই ইয়াত দেখিছোঁ এটা IB আছে IBত সোমাইছোঁ মানে আমাৰ মানে পানী তাত অলপমান অসুবিধা হৈছে ন তো ইয়াত টেপ আছিলে তো পানী ইয়াত আমাৰ চিকেন ধুবৰ কাৰণে চাউল আৰু চিকেন ধুবৰ কাৰণে আহিছোঁ নাৰিম দা পূৰা একদম ঠিকছে ধোৱাক এতিয়া আৰু আজি কিন্তু আপুনি কি কুকিং ন আজি পিংগল আৰু পিনাল অ'কে দুজনে কুকিং আমি খাম আমি হেল্পাৰ অ'কে আমি হেল্পাৰ আৰু এইফালে চাওক ইয়াত লজ এইবোৰত ইয়াত থাকে মানে গেষ্টবোৰ আহিলে এইফালে আছে লজ পূৰা এইয়া আমাৰ গাড়ী পাৰ্ক কৰি লৈছোঁ এইফালে আৰু ইয়াত আমাৰ খানা পূৰা তৈয়াৰ হৈ আছে এইফালে পিনাল দা আজি চেফ মানে পূৰা টেষ্টিকৈ খানা বনাব ন আজি পূৰা যোগাৰ পাতি কি দিছে ইয়াত অঁ পূৰা লং এলাইচি পূৰা এইটো কি পোলাও নে কি চিকেন পোলাও অ'কে আৰু এইফালে পূৰা চিকেনটো আমি চাফা কৰি আনিছোঁৱেই পিঁয়াজ আছে এইফালে এইটো লং এইফালে নেমু আছে শুকান জলকীয়া আছে চব মানে যোগাৰ পূৰা লৈ আহিছিলোঁ আমি চাব চকুৰ পৰা পানী নোলালে হ'ল চশমা আছে না পূৰা ছেফটি মেইন ন পূৰা চশমা লগাই লৈছে নাৰিম দাই হাই ফ্ল' চলি আছে চবে হাই ফ্ল' সেইটো সেইটো আৰু কেইদিনৰ পিছত মানুহ ঢাকা বেমাৰ আহিব এতিয়াতো পূৰা চকু ঢাকি আছে এবাৰ কৰোণা দি মুখ ঢাকিলোঁ এবাৰ চকু ঢাকি আছোঁ নেক্সট ইয়াৰ পৰা মানুহ ঢাকাই আহিব হেলমেট লগাই ফুৰিব লাগিব এই আছে পপকৰ্ণ আৰু এইফালে চাক পূৰা আমাৰ চিকেন ৰেডি হৈ আছে এতিয়া ইমান ধুনীয়াকৈ গোন্ধ পাই আছোঁ আৰু এইটো আৰু সিজি গ'লে কি টেষ্ট লাগিব আৰু ন পূৰা ক্ৰীম চিৰিম দি পেলাই বনাই দিছে ধুনীয়াকৈ দাদাই পূৰা এতিয়াও বনাই আছে পূৰা গৰম লাগিছে নাই ফুল গৰম কিন্তু টেষ্টি দেখোঁতে চাক না
এইপিনে চাক মাংস পুৰা খালী শেষ মানে ইনচিডেণ্ট কি হ'ল মাংস গোটেই পৰি গ'ল এতিয়া আৰু উপায় নাই আকৌ গৈ পেলাই নিব গৈ আছো আকৌ কি আপোনাৰ কাৰণে হৈছে এইবোৰ কিন্তু দূৰকে থাকিব লাগে চাই চিতি আকৌ চিকেন ল'বৰ কাৰণে গৈ আছো আমি কি জমনি হৈ গ'ল চাক না ইমানেই বাচিল সেইকাৰণে লাইফত বেছি এক্সাইটেড হ'ব নালাগে বস্তুখিনি জানেনে এক্সাইটেড হ'লে তেনেকুৱা দৰকাৰ হয় ফাইনেলি খানা হৈ গ'ল ৰেডি আৰু চাহকে পোলাও চিকেন আৰু যোনে বনাইছে তেখেতকে মই ফিডবেক সুধিম এতিয়া কেনেকুৱা টেষ্টি আমি দিব লাগিব না ফিডবেকটো ৰহক নানিম দাই দিব ফিডবেকটো নানিম দা নানিম দা ক'ত গ'ল এফালে আমাৰ নাৰিম দাই দিব এতিয়া ফিডবেক খানাটো কেনেকুৱা কি হৈছে জল্দি বহুত ধুনীয়া টেষ্টি হৈছে প্ৰথমত ভালকে খাই লওক তাৰপিছত ফিডবেক দিয়ক অঁ এনেই ফিডবেক দি দিছে মানে ভাল হৈছে বুলি ভালকে খাক তাৰপিছত দিয়ক বহুত ধুনীয়া হৈছে খানা আমি কষ্ট কৰি পুৰা টেষ্টি ন মজা ফাৰ্ষ্ট টাইম যোনটো চিকেন বনাইছিলোঁ সেইটোতকৈ আৰু বেছি বেটাৰ হৈ গৈছে ন ভগৱানে যি কৰে ভালৰ কাৰণে কৰে ভালুকপুঙৰ পৰা ডাইৰেক্ট আহি গ'লো এতিয়া বালিপাৰাত ৰখি দিছোঁ পানী চানী অলপ ল'ব আছিলে আৰু ভাইটি এটাক লগ পালোঁ ভাইটি এটাক কিবা ড্ৰপ কৰিব লাগে বোলে কাঁ যা ৰहे हो भाई गोरेमारी ना तो ड्रॉप करना पड़ेगा ठीक है जा सकते हो ब्रो बैठो अच्छे से ফাইনেলি এতিয়া আহি পাই গৈছোঁ ঘৰ মানে দাদাহঁতৰ ঘৰটো টাউনতে হয় আৰু মোৰ অলপ তেজপুৰ ইউনিভাৰ্চিটিৰ কাষত পৰে চ' দাদাহঁতে অলপ মানে আগুৱাই দিবৰ কাৰণে আহিছে ত' এইফালে এতিয়া নতুন দাদা এড হৈ গৈছে আমাৰ লগতে এইফালে বিকি দা কি খবৰ দাদা বঢ়িয়া দাদাৰ গাড়ীত আহিছোঁ এতিয়া মানে যোনজন দাদা আছিলে দাদা মানে ঘৰত গুচি গ'ল কিবা কাম আছিলে তো বিকিদাই এৰি দিব আহি আছে নাদিনা কেনেকুৱা লাগিছে গোটেই দিনটোত ঘূৰি পেলাই গোটেই দিনটো ভালকৈ এক্সপ্ল'ৰ কৰিলোঁ ঘূৰি ফুৰিলোঁ ৱেডাৰটো বহুত ধুনীয়া আছিল আমি খানা চানা ৰান্ধিলোঁ কুকিং কৰিলোঁ পিনাকে বহুজনকে খানা খুৱাইছে বনাইছে আমাক ভাল লাগিছে আজি দিনটো মানে টাইম স্পেণ্ড কৰি পেলাই মানে বহুত ভাল লাগিছে খানা খালোঁ লেটকৈ গৈছিলোঁ খানা খালোঁ মানে চব এনজয়মেণ্ট কৰিলোঁ মানে ধুনীয়াকৈ পূৰা অলপমান আগত জাষ্ট এতিয়া পাই গ'লোঁ আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগ পাই আছোঁ এটা নতুন ভিডিঅ' লগত এটা পাই যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিব নতুন আছে ছাবস্ক্ৰাইব কৰি দিব বাই বাই নে কি কয় এতিয়া গুড নাইট গুড নাইট